ডাব নাৰিকল অথবা ডাব নাৰিকলৰ পানী আপোনাৰ বাৰু প্ৰিয়নে? কিন্তু আপুনি জানেনে অনেক ঔষধি গুণেৰে ভৰপূৰ ডাব নাৰিকল অথবা নাৰিকলৰ পানী, যিয়ে দূৰতে বিদূৰ কৰিব আপোনাৰ শৰীৰৰ নানান ৰোগ। জানো আহক ডাব নাৰিকলৰ পানীৰ উপকাৰিতাসমূহৰ কথা। প্ৰতিদিনে এটাকৈ ডাব নাৰিকল খোৱাটো স্বাস্থ্যৰ পক্ষে উপকাৰী। এজন সুস্থ লোকে নিয়মিত নাৰিকল, ডাবৰ পানী বা নাৰিকলৰ পানী তৈয়াৰী যিকোনো খাদ্য খোৱাটো দেহৰ বাবে অত্যন্ত লাভজনক তথা বিভিন্ন ৰোগ প্ৰতিৰোধক। ই আপোনাৰ শৰীৰত পানীৰ ভাৰসাম্য বজাই ৰাখে। ডাব খালে ছালৰ আৰ্দ্ৰতা ঘূৰি আহে। যদি আপুনি প্ৰতিদিনে এটা ডাব খায়, ই আপোনাৰ পেট ঠাণ্ডা কৰি ৰাখিব পাৰে। বদহজম, পেটৰ সমস্যা আদি ভুগিবলগীয়া নহয়। নাৰিকল পানীত থকা চেনিত যথেষ্ট পৰিমাণে ইনচুলিন থাকে, যি আহাৰৰ আঁহ হিচাপে কাম কৰে আৰু পাকস্থলী সুস্থ কৰি ৰাখে। নিয়মীয়াকৈ নাৰিকলৰ পানী খালে মলাশয়ৰ কৰ্কট ৰোগ প্ৰতিৰোধ কৰে আৰু হজম আৰু বিপাক উন্নত কৰে, যাৰ ফলত দেহত ৰক্ত শৰ্কৰাৰ স্তৰ নিয়ন্ত্ৰিত হৈ থাকে। ডাব নাৰিকলে ডিটক্সিঙতো সহায় কৰে। বৰ্তমান সময়ত এটা সাধাৰণ ৰোগ হৈছে কিডনিত ষ্টোন। যদি আপোনাৰ কিডনিত ষ্টোন থাকে, নাৰিকলৰ পানীয়ে সেই সমস্যা দূৰ কৰিব পাৰে। নাৰিকলে শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ পৰিষ্কাৰ কৰাৰ বাবে সহায়ক। আনহাতে নাৰিকল পানীত লাউৰিক এচিড থাকে, যি ক্ষতিকাৰক বেক্টেৰিয়া আঁতৰ কৰাটো যথেষ্ট পৰিমাণে সহায়ক। নিউজ ডেস্ক, ই নিউজ প্লাছ।